হেল্ল' এভৰিৱান, মই আজি আপোনালোকক জেব্ৰা কেক কেনেকৈ বনায় তাকে দেখাম। তাৰ বাবে কি কি সামগ্ৰী লাগিব এবাৰ চাই লওকচোন আহক। তাৰ বাবে লাগিব আমাক চেনি 1 কাপ, কণী 3টা, বেকিং সোডা, বেকিং পাউডাৰ আৰু ময়দা 1.5 কাপ। গতিকে এটা মিক্সাৰ জাৰ লাগিব। তাত আমি প্ৰথম এটা কণী ভাঙি লৈছোঁ, তাৰ পাছতে এচামুচ ময়দা দি আমি এইখিনি ফেটি লৈছোঁ। তাৰপৰা তেনেধৰণে আৰু ইটো কণী দি দিছোঁ, তাৰ পাছত আকৌ 1 চামুচ ময়দা দি এইখিনিও আমি ফেটি লৈছোঁ। তেনেদৰে এটা কণী আৰু এচামুচ ময়দা দি তেনেদৰে ঘুটি ল'লে বেটাৰখিনি খুব বেছি স্মুথ হয় আৰু কেকটো ভালদৰে ফুলে। তাত আমি দি দিম আধা কাপ ৰিফাইণ্ড অইল। সেইখিনি আমি ফেটি ল'লোঁ। তাৰপিছত আমি এটা বাটিত সেইখিনি ঢালি যাম। তাৰ পৰা আমি চেনিখিনি মিক্সিত গুড়ি কৰি ল'ম। মিক্সিত গুড়ি কৰি এইখিনি মিক্স কৰি ল'ম ভালদৰে। এয়া ধুনীয়াকৈ মিক্স কৰা হৈ গৈছে। তাত আমি এতিয়া ময়দাখিনি এড কৰিম। ভালদৰে ফেটি ল'ব, চেনিখিনি গোল খাই ময়দা দি দিছোঁ। এই কাপটোৰে 1 কাপ আৰু আধা। এইখিনি ভালদৰে লৰাই ল'ব। ইয়াৰ পাছত আমি জেব্ৰা কেক বনাবৰ বাবে কোকো পাউডাৰ নহ'লে চকলেট চিৰাপটো ইয়াৰ ভিতৰত কোনোবা এটা হ'লেই হয়। ইয়াৰ 2 টেবুল চামুচ আমি উলিয়াই লৈছোঁ। মোৰ ওচৰত কোকো পাউডাৰ নাই কাৰণে চিৰাপটোকে লৈছোঁ। আৰু বেকিং সোডা আধা চামুচ, বেকিং পাউডাৰ 1 চামুচ। এইখিনি দি আমি ভালদৰে মিক্স কৰি ল'ম। এনেকুৱা ধৰণে বেটাৰটো হ'ব লাগিব। আৰু এটা বাটিত আমি অকণমান ৰিফাইণ্ড অইল দি সানি ল'ম বাটিটো কেউফালে। কেউফালে সনা হৈ গৈছে। সেইটো আমি ছাইড কৰি থৈ 2টা বাটি ল'ম। এটা বাটিত আধা বেটাৰটো ঢালি ল'ম। যিহেতু আমি ইয়াত কোকো পাউডাৰ বা চিৰাপটো আমি মিক্স কৰিব লাগিব জেব্ৰা কেক বনাবৰ বাবে। আমি ইয়াতে 2 টেবুল চামুচ চিৰাপটো ঢালি দিছোঁ, চকলেট চিৰাপটো। এইখিনি ভালদৰে সনা হৈ গৈছে। আমি সেই বাটিটোত যোনটো ৰিফাইণ্ড অইল সানি লৈছিলোঁ, সেই বাটিটোত এচামুচকৈ এচামুচ আমি নৰ্মেল কেক বেটাৰটো দি যাম। তাৰ পাছতে চকলেট মিক্স কৰা বেটাৰটো 1 চামুচ দি যাম। তেনেদৰে খাপকৈ ইটোৰ পাছত সিটো দি যাব। তাৰ পৰা আকৌ দিব। ভিডিঅ'ত দেখুওৱাৰ ধৰণে আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব।
আমাৰ এইখিনি দিয়া হৈ গৈছে। এতিয়া আমি এডাল টুথপিকেৰে তলৰ পৰা মাজলৈকে এনেদৰে টানি টানি কেওফালে দি দিম, যাতে এপাহ ধুনীয়াকৈ ফুলৰ দৰে হৈ যায়। কেওফালে দি দিছোঁ, আপোনালোকে দেখিছে কেনেদৰে মই দিছোঁ। এয়া আমি এতিয়া এটা প্ৰেছাৰ কুকাৰ অকণমান গৰম হ'বৰ বাবে উঠাই থৈছিলোঁ। 5 মিনিটমানৰ আগতে প্ৰিহিট হ'বৰ বাবে উঠাই থ'ব লাগে। তাত এখন প্লেট দিছোঁ, প্লেটখনৰ ওপৰত বাতিটো এনেদৰে বহাই দিম আৰু ইয়াৰ ওপৰত সাঁফৰখন লগাই দিম। চিটিটো হুইচেলটো এৰুৱাই ল'ব আৰু এনেদৰে কাগজ এখন ফুটাটোত দি দিব। এয়া 45 মিনিটৰ পাছত আমাৰ কেকটো হৈ গৈছে। মই কাটি দেখাই দিছোঁ এক পিচ। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব। যদি ভাল লাগিলে মোৰ এই জেব্ৰা কেকৰ ৰেচিপিটো, তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। লগতে যিসকল নতুন তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব, যাতে আহিবলগীয়া নতুন ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। তেনেহ'লে আজিলৈ আহোঁ, পুনৰ লগ হ'ম নতুন এটা ভিডিঅ'ৰ সৈতে। বাই বাই।